Hello guys, welcome to my channel. Guys, আমি এতিয়া আহি আছো থানলে। আমাৰ গাঁৱত একদম দিলিমনি থান বহুত মানে একদম প্ৰসিদ্ধ থান এখন আছে যদুমণি থান নামটো। আমি আহি আছো একদম পথাৰৰ মাজতে আছো। ধান কাটি পুৰা একদম আদায় হৈ গ'ল। এফালে হেৰি আইতা আহি আছে, এফালে মই আহি আছো আৰু এফালে দি আহি আছে আমাৰ মামা। পুৰা একদম পথাৰ একদম খালী হৈ গ'ল, ধান কাটি আদায়। এইয়া থান, আমি আহি আছোঁ একদম কন্দলি আছে থানখন। আহি আছোঁ, ভাবিলোঁ বহুত দিনৰ মূৰত মানে সেৱা কৰি যাওঁ বুলি, মনটো অকণমান ভাল লাগিব। ত' গাইজ চাই থাকিব গ'লৈ। গাইজ আমি আহি পাই গ'লোহি গেটৰ মুখত থিয় হ'লো। এয়া শ্ৰী শ্ৰী যদুমণি দেৱৰ বাপধান, বহুত মহত্ব আছে। আপোনালোকো আহিব পাৰিলে। এইফালে মামাই পৰা চাইছে, বহুত দিনৰ মূৰত আহিছেতো, পুৰা একদম গা নাম লিখা আছে মানে গেটখনত একদম চাই আছোঁ। এইফালে নাম লিখা আছে যোনে মানে আগবঢ়াই কৰি মাইকী মানুহে ডাঙৰীয়া দেখিছেনে আপোনালোকে? একদম কি ধুনীয়াকৈ আনি আছে। মতা মানুহেও এনেকৈ আনিব নোৱাৰে। সিহঁতি খালি গা চা নোধোৱাকৈ আহিছে, এইকেইটা গা চা নোধোৱাকৈ আহিছে। এইটো 1 নম্বৰ গেলা, এইটো 2 নম্বৰ গেলা, এইটো 3 নম্বৰ গেলা। মহা গেলা এইকেইটা। এয়া এখন প্ৰকাণ্ড মহাসাগৰ। প্ৰকাণ্ড মহাসাগৰ। এয়া তামোল পাণ তিয়াই আনিলোঁ পুখুৰীত। তিয়াই আনিলে পবিত্ৰ পবিত্ৰ লাগে আৰু এতিয়া আহি আছে। গুচি আ তাত চুপৰ দিলে নাথাক। মই হ'লেও না গা ধুই বিয়া হ'লি ভালকে সেয়া কৰিবা। দে ইয়াত ভাওনা পাতিব লাগে নে? চ' গাইজ আমি এতিয়া থানত আহি পালোহি আৰু বহিছোঁ মানে অকণমান তামোল চালি কাটি খাইছোঁ আৰু ঘপককৈ গুচি গ'লেও বেয়া হয় নহয় জানো। অকণমান সেৱা চেৱা কৰিলেও মানে তামোল কাটিলে আইতাই আৰু আমি এখন এখন খালোঁ। শৰাই নাই দিয়া, সেৱা কৰিবলৈ আহিছিলোঁ আৰু জাষ্ট এইফালে গাইজ এইফালে চাওক, মানে থানৰ কিনাৰত একদম ধুনীয়াকৈ মিচিং সম্প্ৰদায়ৰ লোকে একদম খেতি কৰে নহয় জানো। এইফালেদি একদম পুৰা চাংঘৰ বনাই ধৰিছে। চাংঘৰ কি ধুনীয়াকৈ বনাই ধৰিছে চাওক। মই ভিডিঅ' বনাই লৈছোঁ। এইফালেদি এয়া পুখুৰী, এইটো কি ৰজাদিনীয়া পুখুৰী, কি নামটো? কন্দলি পুখুৰী নহয় জানো। এয়া চাওক। তো গাইজ এইফালে পুখুৰী কিনাৰটো একপাক ঘূৰি লওঁ বুলি কৈছে মানে, আৰু এয়া আহি আছোঁ একদম ভাল লাগিছে আৰু এয়া চাওক। এইফালে এইটো কালিয়া নাগ আৰু এয়া মামা আইতা পূৰা কথা পাতি পাতি আহি আছে। কি চাইছ? এফালে যা, কি চাই আছিলি? গাইজ এয়া চাওক, একদম পুৰা পাৰ্টি গন পাৰ্টি। এইকেইটা পাগলকেইটা একদম মানে উৎপতীয়া ল'ৰাই। সিহঁতি চাওক কেনেকৈ গৈছে একদম মানে, সিহঁতক কৈছোঁ যে লাহে লাহে আহ, কিন্তু ইহঁতি নুশুনে মানে, ইমান উৎপতীয়া সিহঁতি। ৰাম ৰাম। এয়া একদম জংঘলৰ মাজেদি আহি আছোঁ আমি চাবলৈ পাইছে। কি জেগা আছোঁ মই মানে
ব্লগ বনাই পোৱা নাই যে একদম মানে কিবা কিবি খাই দিছোঁ আৰু এইয়া জংঘল চব পুৰা একদম এডভেঞ্চাৰ গতে লাগিছে একদম পুৰা জংঘলৰ মাজেদি আহি আছোঁ আৰু সিহঁতি আমাৰ বডিগাৰ্ড পিছত বডিগাৰ্ড আহি আছে আৰু এনেকুৱা লাগিছে যে একদম পাহাৰৰ মাজেদি আহি আছোঁ আমি চকীয়া লাজুকী বন কি ধুনীয়াকৈ একদম ফুলি আছে একদম এনেকৈ চুৰিতে চাব দেই কেনেকৈ চব জাপ খাই যাব এতিয়া হেৰিয়ে চব ভাল লাগে এ পাগলহঁত কি দেখিল তহঁতি গাইছ সিহঁতি মানে একদম দীঘল ওলাইছে বুলি পুৰা উৎপাত লগাইছে দীঘল মানে কি কম হৈছে নাই এইটো একদম ভয় লাগে পুৰা জংঘল হৈ আছেতো এইটো এক নম্বৰ এটা এইটো মহা এক নম্বৰ ইমান ধুনীয়া পৰিৱেশ কি ভাল লগা পৰিৱেশ ইয়াত মানে এনেকুৱা লাগিছে যে ৰাধা কৃষ্ণ স্বয়ং একদম পুৰা ৰাসলীলা ৰচি আছে পুৰা একদম চ' গাইছ এতিয়া আমি সেয়া কৰি মেলি আজৰি পুৰা ফুৰিলোঁ পুৰা চাৰিওপাকে একদম ধুনীয়াকৈ পুখুৰীটো কিনাৰে ঘূৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ যাওঁগৈ আৰু আকৌ আহিম মাজে মাজে আহিয়ে থাকোঁ বাৰু আপোনালোকো আহিব সেয়া লৈ যাবহি কাৰণ ভগৱানক সেৱা কৰিলে মানে মনত কিবা পজিটিভ ভাৱ আহে চ' গাইছ লগ পাই আছোঁ আগলৈ চাই থাকিব এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই